নমস্কাৰ বন্ধুসকল, টিটছ এম মাছৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগত জনাইছোঁ। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সন্মানীয় শিক্ষকসকলৰ সহায়ৰ কাৰণে। দীক্ষাৰ এপত নিষ্ঠাৰ যি অনলাইন প্ৰশিক্ষণ ব্যৱস্থা, তাতে 12টাৰ পাঠ্যক্ৰম সংযোজন কৰা হৈছে আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰে এই পাঠ্যক্ৰমসমূহ মুকলি কৰা হৈছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে বহু শিক্ষকৰ এই পাঠ্যক্ৰমসমূহ বিচাৰি পোৱাত অসুবিধাৰ সন্মুখীন হৈছে। যিহেতু 12টা পাঠ্যক্ৰম আপোনালোকে সম্পন্ন কৰিব লাগিব বা কৰাটো বাধ্যতামূলক, সেয়েহে চাওঁ আহক আপোনাৰ মোবাইলত কেনেদৰে উপলব্ধ হ'ব এই 12টা পাঠ্যক্ৰম। তাৰ কাৰণে আপুনি যাব লাগিব দীক্ষাৰ এপ্লিকেশ্যনটোলৈ। দীক্ষাৰ এপ্লিকেশ্যনটো মুকলি কৰি ওপৰত থকা চাৰ্চ আইকনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত SFLN টাইপ কৰি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছতে আপুনি এতিয়ালৈকে যিমানবোৰ পাঠ্যক্ৰম মুকলি কৰা আছে সেইবোৰ আপোনাৰ স্ক্ৰীনত শ্ব' কৰিব আৰু আপোনাৰ যিটো কোৰ্চ বাকী আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত জইন কোৰ্চত ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পাছতে আৰু যদি আপুনি শ্বেয়াৰ কৰিবলৈ এগ্ৰী হয় তেন্তে আই এগ্ৰীত ক্লিক কৰি শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিয়াৰ পাছতে আপোনাৰ লাৰ্ণিং ষ্টাৰ্ট কৰিব পাৰিব আৰু আপোনাৰ লাৰ্ণিং প্ৰক্ৰিয়া এনেদৰে আৰম্ভ হ'ব। গতিকে এই ধৰণে আগন্তুক দিনত শিক্ষকসকলে তেওঁলোকৰ পাঠ্যক্ৰমসমূহ এনেদৰে সম্পূৰ্ণ কৰিব পাৰিব। যদি ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিছে বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।